বন্ধুসকল আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকে বৰ্তমানৰ নিউজবোৰ চালে দেখা পাব যে অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে বৰ্তমান ধৰ্মক লৈ সংঘাত চলি আছে, মানে ধৰ্মবিৰোধী সংঘাত। বন্ধুসকল যিহেতু ধৰ্মক লৈ সমালোচনা কৰা বৰ যেতিয়া মোৰ হোৱা নাই, তথাপিও বন্ধুসকল মই এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান ধৰ্মীয়মূলক বা ধৰ্ম সম্বন্ধে কথা ক'ম। যদি মোৰ এই কথাবিলাক ভুল হৈ থাকে তেনেহ'লে মোক সৰু ভাইটিৰ নিচিনাকৈ ক্ষমা কৰি দিব। বন্ধুসকল আপোনালোকে এটা ভালকৈ জানে যে ভগৱান বা আল্লাহ হৈছে এটাই। হয়তো আমালোক বেলেগ বেলেগ ধৰ্মত বেলেগ বেলেগ হিচাপে গ্ৰহণ কৰোঁ, হয়তো হিন্দু ধৰ্মত ভগৱান আৰু ইছলাম ধৰ্মত আল্লাহ। ঠিক তেনেদৰে বন্ধুসকল মোৰ মতে কোনো ধৰ্মই সৰু ন বা কোনো ধৰ্মই ডাঙৰ নহয়, সকলো ধৰ্মই সমান। কিয়নো ইছলাম ধৰ্মত যেনেকৈ চোৰ কৰিলে পাপ হয়, ঠিক তেনেদৰে আমাৰ হিন্দু ধৰ্মতো চোৰ কৰিলে পাপেই হয়, তাত কোনো মংগল নহয়। হিন্দু ধৰ্মত যেনেকৈ লিখা আছে যে জীৱ হত্যা মহাপাপ, ঠিক তেনেদৰে ইছলাম ধৰ্মতো লিখা আছে যে জীৱ হত্যা মহাপাপ। কিন্তু বন্ধুসকল এতিয়া হয়তো আপোনালোকৰ মনত এটা কোৱেশ্চন আহি আছে যে যদি তেনেকুৱাই হয় তেনেহ'লে মুছলমানসকলে ঈদৰ দিনা কিয় কুৰবানী দিয়ে, মানে জীৱ হত্যা কৰে। বন্ধুসকল ঠিক তেনেদৰে আমাৰ ধৰ্মতো কালী পূজাৰ সময়ত কালী মাক ছাগলী বলি দিয়া হয়। আৰু বন্ধুসকল হিন্দু ধৰ্মত যেনেকৈ মিছা কথা ক'লে পাপ হয়, ঠিক তেনেদৰে ইছলাম ধৰ্মতো মিছা কথা ক'লে গুনাহ অৰ্থাৎ পাপ হয়। বন্ধুসকল আমালোকৰ মাজত আন এটা প্ৰধান সমস্যা হৈছে যে জাতি হিংসা। বন্ধুসকল জাতি হিংসা কেতিয়াও নকৰিবা, কিয়নো ভগৱান বা আল্লাই যে আমাক বনাইছে সকলোকে সমানে বনাইছে, কোনো মানুহক বেলেগ ধৰণে বনা নাই। গতিকে হয়তো ধৰ্ম অনুযায়ী বেলেগ বেলেগ জাতিৰ বেলেগ বেলেগ খাদ্যাভাস হ'ব পাৰে, তাতে কি সমস্যা আছে? যাৰ যাৰ খাদ্য সি খালে হ'ল, তাতেতো কোনো আমাৰ ক'বলগীয়া নাই। গতিকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে জাতি হিংসা কেতিয়াও নকৰিবা আৰু ধৰ্মক লৈ হিংসা কেতিয়াও নকৰিবা। আৰু আপোনালোকে সকলোৱে চেষ্টা কৰিবা যাতে গোটেই ভাৰতবৰ্ষতে হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন সকলো ধৰ্মাৱলম্বী লোকসকলে মিলিজুলি বসবাস কৰিব পাৰে। ধন্যবাদ।